নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এনি খবৰ আৰু ষ্টুডিঅত মই মেহবুব এই মুহূৰ্তত লৈ আহিছো ৰাজ্যবাসীৰ কাৰণে কেইবাটাও বিশেষ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত আজি অব্যাহত আছে ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাত ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে নিখাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণৰ লগতে বজ্ৰপাত হৈছে গুৱাহাটী মহানগৰীতো আজিৰ দিনটো ধাৰাসাৰ বৰষুণ হোৱা পৰিলক্ষিত হৈছে গুৱাহাটী মহানগৰীত একাঠো পানী পৰিলক্ষিত হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগলি বতৰা প্ৰদান কৰা হৈছিল যে ৰাজ্যত অনাগত 7 দিনত মুখলধাৰ বৃষ্টিপাতৰ সম্ভাৱনা আছে আৰু নিখাৰে পৰা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মুখলধাৰ বৃষ্টিপাত পৰিলক্ষিত হৈছে আৰু আজিৰ দিনটো গুৱাহাটী মহানগৰীত নেৰানেপেৰা বৰষুণ আৰম্ভ হৈছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত একাঠো পানী পৰিলক্ষিত হৈছে আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগলি বতৰা প্ৰদান কৰা হৈছে অনাগত 6-7 দিনলৈকে ৰাজ্যত অব্যাহত থাকিব প্ৰচণ্ড দুমুহা আৰু বৰষুণ লৈ আহিছো সবিশেষ আজি পুৱাৰে পৰা মুখলধাৰ বৰষুণ অব্যাহত আছে গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে কৃত্ৰিম বান পৰিলক্ষিত হৈছে পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ গুৱাহাটীত মাজ নিখাৰ পৰা বৰ্তমানো অব্যাহত আছে প্ৰচণ্ড বৰষুণ কেইবাদিন ধৰি অব্যাহত আছে বৰষুণ মহানগৰীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বান পৰিলক্ষিত হৈছে শেহতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগলি বতৰা প্ৰদান কৰা হৈছিল যে অনাগত 6-7 দিন ৰাজ্যত অব্যাহত থাকিব প্ৰচণ্ড দুমুহা আৰু বৰষুণ লগতে ঠায়ে ঠায়ে বজ্ৰ পৰাৰ সম্ভাৱনা বিশেষকৈ হাতীগাঁৱৰ পথত একাঠো পানী পৰিলক্ষিত হৈছে স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাইছে একাঠো পানী পৰিলক্ষিত হৈছে গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত বিশেষকৈ হাতীগাঁৱৰ পথত একাঠো পানী পৰিলক্ষিত হৈছে প্ৰান্তে প্ৰান্তে দুমুহা গাজনি পৰিলক্ষিত হৈছে পূৰ্বে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছিল দুমুহা বৰষুণ আহিব বুলি এটা সতৰ্কবাণী বিজুলী গাজনিৰে শিল বৰষুণ আহিব বুলি জাৰি কৰিছিল সতৰ্কবাণী ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমানৰ প্ৰচণ্ড দুমুহা বৰষুণ হৈ থকাৰ খবৰ লাভ কৰা গৈছে ইফালে গুৱাহাটীৰ পৰা হাইলাকান্দিলৈ গৈ থকা অৱস্থাতে বাগৰি পৰিছে এখন নৈশ বাছ কিয়নো প্ৰচণ্ড বৰষুণৰ বাবে মেঘালয়ত নৈশ বাছ দুৰ্ঘটনা সংঘটিত হৈছে এই পৰ্যন্ত পোৱা নাই হতাহতৰ খবৰ মেঘালয়ৰ ৰাজপথত বাগৰি পৰিছে ছুপাৰখন প্ৰচণ্ড বৰষুণ লগতে দুমুহাৰ ফলতো এই দুৰ্ঘটনা সংঘটিত হৈছে মুহূৰ্ততে চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে নৈশ বাছখনৰ ভিতৰত নিৰ্ধাৰিত অৱস্থাত আছিল বহু যাত্ৰী আৰু বহু যাত্ৰী নিৰ্ধাৰিত থকা অৱস্থাতে প্ৰচণ্ড দুমুহা আৰু বৰষুণৰ ফলত এই যাত্ৰীবাহী বাছখন বাগৰি পৰাৰ খবৰ আহিছে